আৰু হেৰি কি বুলি কয় ওচৰ ফোন কৰিলে মই যাম বুলি ক'লোঁ, সকলো মিলি জুলি গ'লোঁ আৰু গৈ পেলানি তেনেকৈ আহিলোঁ আৰু। আৰু বুলু শইকীয়াই চৰাইদেউৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বিতৰ্কিত সিদ্ধান্ত বৌদ্ধ বিহাৰ চাবলৈ যোৱাৰ বাবে বহিষ্কাৰ কৰিছে স্বামীহাৰা মহিলাক। ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৌদ্ধ বিহাৰ চাবলৈ যোৱাৰ কাৰণে আৰু হেৰি কি বুলি কয় ওচৰ ফোন কৰিলে মই যাম বুলি ক'লোঁ, সকলো মিলি জুলি গ'লোঁ আৰু গৈ পেলানি তেনেকৈ আহিলোঁ। অহাৰ পিছতে তেনেকৈ নামঘৰলৈ মাতিলে আজৰি বৈঠক দি পেলানি তাত গ'লোঁ আৰু তাত গৈ পেলানি সুধিলে আৰু কি উদ্দেশ্য লৈ গৈছিলা। মই বোলো এনেকৈ ওচৰ পাজৰ গোটেইখন ওলোৱা দেখি গ'লোঁ আৰু ফূৰ্তিতে, খালি যোৱাটো হয় বুলি কৈছোঁ, কিন্তু চাকি আৰু হেৰি কি বুলি কয় দান বা শৰাই একো দিয়া নাই। সেয়া আমি ভাগৱতলৈ চায়ো মই ক'ব পাৰিম, বাকী একো দান কৰা নাই, খালি অকল চকুৱে চাব গৈছিলোঁ। এনেই ফূৰ্তিতে গুচি গ'লোগৈ আৰু ইমানখিনি হ'ব বুলি মই ভবাই নাছিলোঁ। তেওঁলোকে এতিয়া আমাক হেৰি ক'লে আৰু বোলে তোমালোকে যোৱা এইটো উদ্দেশ্য লৈ গ'লা নহয়, তোমালোকে এতিয়া নাম এভাগ পাতিব লাগিব বুলি ক'লে। তাৰপৰা নামভাগ পাতিব লাগিব আৰু নামভাগৰ লগততো আমাৰ ধৰি লোৱা ফাইন এটা থাকেই আৰু বুলি কৈছে। তাৰপৰা সেই নামভাগ পাতিবলৈ আহি ঘৰত মোৰতো আৰু ভাবিবলৈ চিন্তিবলৈ সুধিবলৈ কোনো মানুহ নাই। ল'ৰাটোকে ক'লোঁ, মা বোলে এনেকৈ কেতিয়াবা আকৌ ভুল হ'বচোন, তুমি অনাসংঘৰ মানুহকে সুধি চোৱাচোন বুলি ক'লে। তাৰ ল'ৰাটোও বেছি বয়স নহয়, 9লৈ পাইছে। তাৰপৰা তেনেকৈ মই গৈ সুধিলোঁগৈ আৰু সুধিলত গোটেইখিনি কথা ক'লোঁ আৰু সেয়াতো সুধিলে মোক, তোমালোকে কেনেবাকৈ কিবা আৰু বেলেগ অপৰাধী কৰিছিলা নি? একো নাই, অকল চাইছিলোঁ বুলি কৈছোঁ। আমি এজনী দুজনী মানুহ নহয়, 12-13জনীমান মানুহ গৈছোঁ বুলি কৈছোঁ। তাৰপৰা সেই তেনেকৈ তেতিয়াহ'লে পাৰিম ল'বলৈ বুলি ক'লে। তাৰপৰা পাৰিম বুলি কোৱা দেখি আৰু আমি সেয়ালৈকে তেতিয়াহ'লে তোমালোকে নাম চাম নেপাতিলেও হ'ব, আমাৰ ইয়াতে তামোল পাণ এযোৰ দি সেয়া এটা ল'বাহি বুলি ক'লে অনাসংঘৰ মানুহে। মোৰ 20 বছৰমান হ'ল। 500 জৰিমনা আমাৰ দিয়া হয় প্ৰাথমিকত। নাম প্ৰসংগ কৰিব লাগিব। প্ৰাথমিকখনৰ নাম মিলন প্ৰাথমিক, লংপটীয়া জুটলনি গাঁও। আমি 12-13গৰাকীমান গৈছিলোঁ, কিন্তু হেৰিও খালি আমাৰ শংকৰী সংঘ 3গৰাকী আমি গৈছিলোঁ। 3গৰাকীকে কৰিলে, গোটেই 3গৰাকীয়ে মিলি পেলানি নাম পাতিব লাগিব বুলি ক'লে। ঘৰ ভাঙি থোৱা দেখি ঘৰত নালাগে, নামঘৰতে দিছিলে জেগাকণ। খালি মই সেইটোকে ভাবিলোঁ আকৌ এদিন ভুল কৰিম,